Hello everyone, welcome back to my YouTube channel Hagorika's Blog 1. আজি আপোনালোকক আমাৰ ঘৰৰ পৰিবেশ অলপ দেখাই দিছো ৰব। এয়া হৈছে কৰদৈ গছ। আপোনালোকে কোনে কোনে কৰদৈ খাই ভাল পায় কমেন্ট কৰি জনাবচোন। আৰু কৰদৈ কি বেমাৰৰ কাৰণে ভাল হেতু আপোনালোকে কমেন্ট কৰি জনাব। কৰদৈবোৰ দেখি আপোনালোকৰ জিভাৰ পানী পৰিছে নে? কৰদৈবোৰ দেখিলে ভাল লাগে। ইমান ধুনীয়াকৈ লমালমে লাগিছে আৰু তলতো বহুত সৰি পৰিছে। এইডাল হৈছে মধুৰিআমৰ গছ আৰু আমাৰ কেম্পাছটোত বেলেগ বেলেগ ধৰণৰ গছবোৰ আছে। আপোনালোকে কৰদৈ কেনেদৰে ৰান্ধি ভাল পায় ক'বচোন। আমি আকৌ মাছৰ সৈতেহে কৰদৈ খাই ভাল পাওঁ দেই। আপোনালোকক দেখাই দিলো আৰু এয়া আমাৰ ঘৰৰ পৰিবেশ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।